হেল্ল' গাইজ, যিহেতু আপোনালোকে মোৰ আগৰ মিনি ভ্লগটোত দেখিছিলে যে মই সৰভোগলৈ গৈছিলোঁ আৰু সেইদিনাখন আমি যাবলৈ ওলাইছিলোঁ সৰভোগৰ গৰখীয়া থানলৈ। ইপিনে আমি কাকা পাপা আমি সকলোৱে টমটমৰ কাৰণে ৰখি আছিলোঁ, যিহেতু আমি টমটম মাতিছিলোঁ। আৰু ইপিনে দেখিছে টমটমৰ কাৰণে ৰখি আছোঁ আৰু যিহে গৰম পৰিছে গাইজ, সেইটো কাৰণে খোজকাঢ়ি যাবই নোৱাৰিলোঁ, টমটমতে ওলাই গ'লোঁ আমি। ইপিনে মোক দেখিছে আৰু গৰমত অৱস্থা একদম বেয়া হৈ গৈছিলে আমাৰ। তাৰপিছতে আমি ধূপ বন্তি তাতেই কিনি ল'লোঁ। এইপিনে আমি মন্দিৰত সোমালোঁ, হাত ভৰি ধুই ল'লোঁ। এইপিনে দেখিছে থালখন সজাই ল'লোঁ আৰু এইপিনে আহি পেলাই বন্তি জ্বলালোঁ, ধূপ জ্বলালোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু এইপিনে আমি ভিতৰলৈ গ'লোঁ, তাতো সেৱা ল'লোঁ। এইপিনে মানুহ বহুত আছিলে সেইদিনাখন। এইপিনে ভগৱানক সেৱা লৈ ফটো দিলে আমাক। আৰু এতিয়া এইপিনে বৃন্দাবন আছে, আমি সেই বৃন্দাবনলৈ গৈ আছোঁ। আৰু যে ইমান গৰম গাইজ, খোজ কাঢ়িবই পৰা নাছিলোঁ খালী ভৰিৰে। এইপিনে আমি গৈ আছোঁ। গৰম যে বহুতেই পৰিছে, কিন্তু যে মানুহ বহুতেই আছিলে। আৰু এইপিনে বৃন্দাবন মানে ঠাইডোখৰত সোমাওঁতে মনটো বৰ শান্তি লাগি গৈছিলে। তাতে আমি গামোচা বান্ধিলোঁ ভণ্টি আৰু মই। তাৰপিছতে আমি প্ৰসাদ খাবলৈ গ'লোঁ। এইপিনে প্ৰসাদৰ কাৰণে ৰখি আছিলোঁ। আৰু এই হনুমানৰ মূৰ্তিটো নতুনকৈ বনোৱা হৈছে। এইপিনে পাপাই প্ৰসাদ খাই আছে আৰু এইপিনে ভগৱানৰ ফটোসমূহ বেচা হৈছিলে। আৰু তাৰ অলপ সময়ৰ পিছতে আমি কাকাহঁতৰ ঘৰলৈ আহি পালোঁ। তো আজিলৈ ইমানেই আছিলে, বাই।